Welcome back to my YouTube channel Barmanbhaivlogs যেহেতু আপোনালোকক মই এইটো ঘৰৰ A to Z আপোনালোকক দেখাই আছো আৰু আপোনালোকে চাই আছে বহুত ৰেসপন্স দি আছে বহুত ভাল লাগিছে আৰু সাবস্ক্ৰাইব কৰি আছে টু ফাউন্ডেশনৰ হয় ফাউন্ডেশনৰ বালি মাটি দিব পালি ভাল মানে তাৰ কাৰণে ফাউন্ডেশনত বালি মাটিটো দিছো হেতু দাম লৈছে আপোনালোকৰ 400 কে পাৰ টেলাৰ হাত ট্ৰেক্টৰত গৈছে মোৰ 2800 টকাত কমপ্লিট হ'ল আৰু ইয়াৰ ভিতৰত ঠিকা দিছিলো 1012 মানৰ হৈ গল মোৰ কমপ্লিট মাটি ফৰৱা আৰু লাগিব মাটি মোৰ পিছফালৰ যিখিনি জায়গা আছে পিছফালৰ দিবা লাগিব আৰু তাৰ কাৰণে তো নেক্সট প্ল্যান কৰিম আৰু আগত বহুত কাম আছে ঘৰৰো বহুত কাম আছে চাওক খিৰকি গিটাৰ পাল্লা লগাব লাগিব দৰ্জা আছে দৰ্জাৰ যোনটো ৰেট মই হুদি আহিছো এক জায়গাত হেতু যদি দৰ্জাটোৰ দামটো মিলি যায় মই সেইখন দৰ্জাই লগাম প্লাইউডৰ দৰ্জাও ভাল কিন্তু মই দামটো হুদিছো বহুত কম কৈছে মই বেলেগ আমাৰ লোকেল জায়গাত নহয় অলপ দূৰত মই গৈছিলো পৰখি তাতে হুদি আহিলো দামটো অলপ কম কৈছে তাৰ কাৰণে যদি তাতে দামটো মোৰ মিলে আৰু ইয়াতো হুদিম ইয়াত কিমান কয় তাত কিমান কয় আপোনালোকক দৰ্জাখিনিৰ দামটো মই আপোনালোকক জনাম আৰু দৰ্জাটো মোৰ বহুত পছন্দ হৈছে ভাল লাগিছে কিন্তু তথাপি মানে কনফিউজ আছে এতিয়া যদি ইয়াত যদি হেতু ৰেটত পাই যাও বা 100-150 টকা ইফাল হলেও মই ইয়াতে লম আৰু যদি আপোনাৰ যোনটো 500-700 টকা ডিফাৰেন্স হলে মই ইয়াত নলও তাতে লম এই কাৰণে চিন্তা কৰি আছো মই আৰু যেহেতু হাত ট্ৰেক্টৰ মাটি পেলালো 2800 টকা গল 400 টকাকে ট্ৰেক্টৰ পাৰ ট্ৰেক্টৰ নদীৰ বালি মাটি আৰু আঠা মাটি দিলে আৰু কমত হল হয় কিন্তু আঠা মাটি দিলে যেহেতু বহুত দিগদাৰ হ'ব লাষ্টত যায় আমাৰ মাটিটো বহা টান হৈ যাব কিন্তু হুনকালকে মোৰ ঢালাই মাৰবা লাগে ফাউন্ডেশনৰ ঢালাই ভিডিওটো ভাল লাগে তেনেহলে একটা সাবস্ক্ৰাইব কৰিব আৰু পাৰিলে এটা লাইক কৰিব আৰু কমেন্ট কৰি জনাব নেক্সট ভিডিও দিম আপোনালোকক আহি আছে যেহেতু মোৰ ফাউন্ডেশনৰ কাম চলিব তেতিয়া মই আপোনালোকক ভিডিওটো দিম আৰু আপোনালোকে চাব পাৰিব আৰু আজিৰ কাৰণে এইখিনি বাই বাই